আত্মনিৰ্ভৰ আঁচনি 2.0 আজি বহুতো আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা চেক বিতৰণৰ কাম আৰম্ভ হৈ গৈছে। এতিয়া কিন্তু যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছিল, যিসকলৰ নাম ভেৰিফাই হৈ গৈছে, সেইসকলৰ ফোন নম্বৰত SMS অথবা কল আহি গৈছে। এতিয়া কিন্তু সেইসকলে ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰি আছে। এতিয়া আপোনালোকে কোন জিলাৰ হয় আৰু আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তিৰ ধনটো লাভ কৰিছে নে কৰা নাই কমেণ্টত জনাই দিব। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছিল, যিসকলৰ নাম ভেৰিফাই হৈ গ'ল, সেইসকলে ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিলে। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছিল, এতিয়ালৈকে ফোন নম্বৰত SMS অথবা কল অহা নাই বা এতিয়ালৈকে ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰা নাই। এতিয়া কিন্তু আজি সেইসকলৰ কাৰণে আৰু এটা নতুন আপডেট আহি গ'ল। এতিয়া কিন্তু আৰু মাৰ্চ মাহৰ পৰা আত্মনিৰ্ভৰ আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। এতিয়া যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰা নাই বা এপ্লিকেশ্যন কৰিছে, নাম এপ্ৰুভ হোৱা নাই, ৰিজেক্ট হৈ গৈছে, এতিয়া কিন্তু সকলোৱে মাৰ্চ মাহৰ পৰা আৰু আত্মনিৰ্ভৰ আঁচনি 3.0 এপ্লিকেশ্যন কৰিব পাৰিব। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 নতুনকৈ আবেদন কৰিছিল বা এপ্লিকেশ্যন কৰিছিল, এতিয়ালৈকে ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰা নাই বা এতিয়াও লিষ্টটো চাব পৰা নাই, লিষ্টত নামটো আহিছে নে অহা নাই বা নামটো এপ্ৰুভ হৈছে নে হোৱা নাই। এতিয়া কিন্তু কোনো আত্মনিৰ্ভৰ আঁচনি 2.0 লিষ্টটো চেক কৰিব পৰা নাই, লিষ্টত কাৰ কাৰ নাম আহিল বা কাৰ কাৰ নাম এপ্ৰুভ হৈছে বা কাৰ কাৰ নাম ৰিজেক্ট হৈছে। এতিয়া কিন্তু আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ 2.0 লিষ্টটো চাব পাৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। এতিয়া কেনেকুৱাকৈ আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 ভেৰিফাই লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই বা আপোনাৰ ডিষ্ট্ৰিক্টৰ লিষ্টটো কেনেকুৱাকৈ চেক কৰিব, মই আজি এই সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। এইটো হৈছে কিন্তু বক্সা ডিষ্ট্ৰিক্টৰ লিষ্ট। যদি আপোনালোকে বক্সা ডিষ্ট্ৰিক্টৰ হয়, তেনেহ'লে মই আপোনাৰ সুবিধাৰ কাৰণে লিষ্টটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ, লিংকটো ক্লিক কৰি লিষ্টটো অপেন কৰি চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। ইয়াত এইটো হৈছে কিন্তু এপ্ৰুভ লিষ্ট। এতিয়া কিন্তু যিসকলৰ চিভিল স্ক'ৰ 700ৰ ওপৰত আছিল, সেইসকলৰ নাম কিন্তু এপ্ৰুভ হৈ গৈছে। যিসকলৰ 6,500 আছিল, সেইবোৰ নাম কিন্তু এপ্ৰুভ হোৱা নাই। এতিয়া কথা হ'ল কেনেকৈ আপোনালোকে লিষ্টটো চেক কৰিব লাগিব। এইটো হৈছে বক্সা ডিষ্ট্ৰিক্টৰ লিষ্ট, মই দি দিছোঁ। যদি আপোনালোকে বেলেগ ডিষ্ট্ৰিক্টৰ হয়, তেনেহ'লে আপোনালোকে আপোনাৰ লিষ্টটো চেক কৰিবলৈ হ'লে আপোনালোকে আপোনাৰ MLA অফিচত যাব লাগিব অথবা আপোনালোকৰ DC অফিচত যাব লাগিব। মই খালি বক্সা ডিষ্ট্ৰিক্টৰ লিষ্টটোৱে পাইছোঁ। মই এতিয়াও বেলেগ ডিষ্ট্ৰিক্টৰ লিষ্টবোৰ পোৱা নাই। যেতিয়া মই লিষ্টবিলাক পাই যাম, মই আপোনালোকক লিষ্টবোৰ দি থাকিম। সেইকাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। মই লিষ্ট অহাকালি কিছুমান ডিষ্ট্ৰিক্টৰ আহিব পাৰে, যেতিয়া লিষ্টটো মোৰ ওচৰত আহি যাব, মই আপোনালোকক লিষ্টটো দি থাকিম। এইটো যদি আপোনালোকে বক্সা ডিষ্ট্ৰিক্টৰ হয়, তেনেহ'লে আপোনালোকে লিষ্টটো আজিয়ে চেক কৰক। আৰু যদি আপোনালোকে বেলেগ ডিষ্ট্ৰিক্টৰ হয়, মই যেতিয়া লিষ্টবোৰ পাই থাকিম, আপোনালোকৰ লিষ্টবোৰ দি থাকিম। অহাকালি ধুবুৰী ডিষ্ট্ৰিক্টৰ লিষ্টটো আহিব পাৰে, সেইকাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। মই যেতিয়া লিষ্ট পাই থাকিম, মই আপোনালোকৰ লিষ্টবোৰ দি থাকিম। এতিয়া কিন্তু আৰু আত্মনিৰ্ভৰ আঁচনি 3.0 নতুনকৈ আবেদন আৰম্ভ হৈ যাব মাৰ্চ মাহৰ পৰা।